friends, good morning. More অন্য এটি ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আৰু আমিও একদম বঢ়িয়া হৈ গৈছো আৰু ৰাতিপুৱাৰ এতিয়া বাজিছে 7:45 তো মই গা পা ধুলো চাহ পানী আমি তিনিজনে খালো তিনিজন মানে মা মই দেউতা আমি চাহ খালো তাৰছত মাছক খানা দিলো আকৌ পানী চানি খালো খাই পেলাই এতিয়া ৰাতিপুৱাৰ খানাৰ যোগাৰ ৰাতিপুৱা নহয় ৰাতিপুৱাৰে দুপৰীয়াৰে খানাৰ যোগাৰ কৰি আছোঁ বনাই আছোঁ তো ভাবিছোঁ আজি দিনটোৰ ভিতৰত যদি সময় পাওঁ তেনেহ'লে আজি বেলকনিখন অকণমান ছেট কৰিম বেলকনিখন অকণ চাফা কৰিম অলপমান ফুলৰ মানে টাববিলাক গছপুলি বা টাববিলাক অকণমান ধুনীয়াকৈ অৰ্গেনাইজ কৰি থ'ম বুলি ভাবিছোঁ কাৰণ সেইদিনাখন আনাহে হ'ল কিন্তু ঠিক ঠাক কৰা নহ'ল আচ্ছা যি হওক বাৰু যদি দিনটো আৰম্ভ কৰিছোঁ একদম পজিটিভলি এক্টিভলি আগবঢ়াই লৈ যাম বুলি তেন্তে ব'লক আজিৰ দিনটো আমি ধুনীয়াকৈ সুন্দৰকৈ আগবঢ়াই লৈ যাওঁ ভাল লাগে চাই পেলাই গ্ৰীণ হৈ থাকিলে ন সো ফ্ৰেণ্ডছ আমাৰ বৰ্তমান ঘৰৰ কাম অকণমানকৈ আগবঢ়াই লৈ গৈ আছোঁ দেউতাৰ ৰুমটো ঠিক ঠাক কৰিলোঁ আৰু ইয়াতেও মই বেডশ্বীট চেঞ্জ কৰি দিলোঁ আমাৰ ৰুমৰো বেডশ্বীট একদম পাৰি পেলাই টিপ টপ কৰি ডিচিপ্লিন কৰি থৈ দিছোঁ আৰু বাহিৰত কিবা কিবি কাপোৰ আছে এইবিলাক কাপোৰ আমাৰ মানে ওৰ পৰা আহিলোঁ মেলি থৈ দিলোঁ তোৰ পৰা আহিলোঁ মেলি থৈ দিলোঁ তো তেনেকৈ কাপোৰবিলাক থাকেই বাহিৰত আৰু সেইখিনি মই চপাই পেলাই বৰ্তমান ভিতৰত লৈ যাওঁ যিখিনি ধুব লাগে ধুব দিম যিখিনি জাপিব লাগে জাপি জুপি পেলাই আকৌ ঠিক ঠাক কৰি থৈ দিম আৰু মই ৰুটি ভাজি বনালোঁ এয়া মই খাব লৈছোঁ ইয়াতে তাতে এওঁ খাব মা খাব শিৱ খাব মই তলতে বহিছোঁ আৰু ৰুটি ভাজি আমি খালোঁ দেউতাই খালে দেউতাৰ ব্ৰেকফাষ্ট তাৰপিছতে এতিয়া বৰ্তমান শিৱক এনেই অকণমান কিবা লিখিব দিছোঁ এনেই অকণমান বিজি হৈ থাকিব দিছোঁ মাও বহি আছে দেউতাও বহি আছে আৰু মই মাজে মাজে লিখিব দিওঁ মাজে মাজে কাম কৰোঁ আৰু বাকীখিনি সময় আইতা ককাকৰ লগত সি থাকে মাজে মাজে দেউতাকো চেক কৰিবৰ কাৰণে দিয়ে হৈছে নে নাই চ' সেইবিলাক কামৰ মাজে মাজে সেয়াও কৰি আছোঁ আৰু মই জানেনে ফ্ৰেণ্ডছ ভাবিয়ে আছিলোঁ যে মই বেলকনিখনৰ অকণমান যিকেইটা আমাৰ টাব আছে তো সেই টাবকেইটা মই অকণমান জেগাবিলাক চেঞ্জ কৰি থ'ম আকৌ চাফ চিকুণ কৰিম কাৰণ কি সদায় টাব থোৱা জেগাবিলাক চাফ চিকুণ কৰা নাযায় বা সদায় চাফ চিকুণ কৰাটো সম্ভৱো নহয় সময়ৰ কাৰণে চ' আজি মই ভাবিছোঁ কি মই অকণমান সময় যিহেতু পাইছোঁ এওঁ গ'ল তাৰপিছতে শিৱ মা দেউতা আছে তো গোটেইখিনি কাম যিহেতু কিটচেনৰো হৈ গ'ল সেইকাৰণে ভাবিছোঁ এই আজৰি সময়খিনি মই টাব থোৱা জেগাখিনি ঠিক ঠাক কৰি থওঁ আৰু সৰু সৰু যিখিনি টাব আনিছিলোঁ সেইখিনিও ধুনীয়াকৈ থৈ দিওঁ আৰু দুটা এটা টাব অলপমান জেগাটো চেঞ্জ কৰি দিওঁ তেতিয়া বেলকনিখন অকণমান আহল বহল লাগিব আৰু চাফাও লাগিব টাবকেইটাত হ'লে ধুনীয়া লাগিব চ' সেইখিনিয়ে কৰিবৰ কাৰণে বৰ্তমান মই যত্ন কৰি আছোঁ ফ্ৰেণ্ডছ চাওঁচোন বাৰু কেনেকুৱা লাগে কেনেকৈ কি চেঞ্জ কৰিব পাৰোঁ আৰু জানেই আপোনালোকে যে বেলকনিখন সৰু তাতে ইমান একো মই চেঞ্জ কৰিব নোৱাৰোঁ কিন্তু তথাপি যদি জেগাবিলাক অকণ সাল সলনি কৰি দিওঁ আৰু ডাঙৰ টাব অলৰেডি মই দুটা এওঁক কৈ বাহিৰত উলিয়াই থৈ দিছোঁ মানে বাহিৰত থৈ দিছোঁ আমাৰ যোনখন মেইন ডোৰ তাতে যাতে তাতেও দুডাল গছ থাকক আৰু বেছি ডাঙৰ টাব সৰু বেলকনিত থ'লে চাবচোন জেগা এনেই কনজাষ্টেড যেন হয় সেইকাৰণে সেই দুডাল মই তাতে তেওঁক থ'ব দিছোঁ আৰু এয়া মই চাফ চিকুণ কৰি পেলাই জেগাবিলাক অলপ চেঞ্জ কৰি দিলোঁ এতিয়া বেলকনিখন দেখিব হৈছে এনেকুৱা ইয়াতেও মই দি দিলোঁ দুটা টাব তাৰে পৰা আনি পেলাই আৰু ইয়াতে মই সৰু সৰু টাবকেইটা থৈছোঁ অকণমান বহলো লাগিছে আৰু এইফালে মই দুটা টাব ভিতৰত এনেকৈ থৈ দিছোঁ পানী দি পেলাই তাৰপিছত এইকেইটা বৰ্তমান ভিতৰতে থাকক দেখিবও ভাল লাগে শুৱনি লাগে ঘৰখন আৰু তাতেও অলপমান জেগা কম হৈ যায় আৰু ড্ৰয়িং ৰুমটোৰ সৌন্দৰ্যটো আৰু অলপমান বাঢ়ি যায় যেতিয়া আমি অৰিজিনেল গছ গছনি ৰাখোঁ চ' ফ্ৰেণ্ডছ মই বেলকনিটো ক্লিন কৰি পেলাই আহি অকণমান সময় ইয়াতে বহিছোঁ আৰু ইয়াতে আমাৰ শিৱে খুলিছে বৰ্তমান ৰেষ্টুৰেণ্ট ইয়াতে কফি স্প্ৰাইট ষ্টাৰবাক্সত আহিছোঁ মই বৰ্তমান কফি খাই আছোঁ কি ধুনীয়া কফি মানে কি ক'ম আৰু You're rolling up, Uber black Cadillac, high heel boots and a sexy body full of tats. Baby's bad, oh baby's hella bad.
আৰু মই গা পা ধুলোঁ ফ্ৰেণ্ডছ, ঘৰটো সাৰি পেলাই গা পা ধুই পেলাই এতিয়া অকণমান এওঁ তাৰমানে আহিব কৈ আছে, এওঁ ৰাস্তাতে আছে। তো এওঁ আহি আছে, তাৰমানে আজি মানে দেউতা যাব ওলাইছিল। দেউতাই মানে আৰু কোনো পধ্যে ইমান দিন থাকিব নোৱাৰে, কাৰণ কিয় আজি 19-20 দিন হ'ল দেউতা হস্পিটেলৰ পৰা ইয়াতে আহিছে। ইয়াতে ঘৰখনত দেউতাই যোৱাই নাই, চ' সেইকাৰণে দেউতাইও উচপিচাই আছে। কিন্তু আজি মই জোৰ জাবাস্তি দেউতাই কাপোৰ পিন্ধিছিলে, তো কাপোৰ দেউতাক খুলিব দি পেলাই মই কৈছোঁ আজি যাব নোৱাৰে, আজি আবেলি এনেই অকণমান, যিহেতু আপুনি ভাল পাইছে বৰ্তমান, এনেই অকণমান আমি গোটেইকেইটাই ফুৰি আহিম বুলি ফ্ৰেণ্ডছ বৰ্তমান সেইকাৰণে অকণমান ৰেডি হ'বৰ কাৰণে লৈছোঁ। এতিয়া দেউতাকো লাহে লাহে ৰেডি হ'ব দিছোঁ, এওঁ আহি আছে। চাহ পানী খাই আমি গোটেইকেইটাই অকণমান ওলাই যাম বুলি ভাবিছোঁ। এনেই ৰাস্তাই যাম, অলপমান ঘূৰি ফুৰি পেলাই আমি আহি পেলাই ৰাতি ভাত খাম আৰু ঘৰত। চ' ফ্ৰেণ্ডছ, এয়া দেখিছে ঘৰত আহিছে বাবু, মানে ভাগিনটো আহিছে এওঁলোকৰ বাহঁতৰ, আৰু লগতে আলহী আহিছে ঘৰত। তো আমাৰ গণেশ নগৰৰে দুজনী খুৰী আহিছে, তো খুৰীহঁতক চৰবত দিলোঁ। এতিয়া তাৰপিছত অকণমান পিছত চাহ বনাওঁ, আৰু আমি ভাবিছোঁ যে আজি যিহেতু এওঁলোক আহিছে, আজি আমাৰ বাহিৰত যোৱাটো কেঞ্চেলেই কৰি দিলোঁ। তো বাহিৰত যোৱা প্লেন আমাৰ আজি কেঞ্চেল, আৰু সেইকাৰণে বৰ্তমান বনাই আছোঁ তেওঁলোকৰ কাৰণে চাহ। আৰু এফালে এনেকৈ মই উঠাই দিছোঁ, দালিটো বৰ্তমান বইল কৰিব দিছোঁ। তো চব দি দিছোঁ, দালিত চব্জি চব দিছোঁ। তো এফালে দেউতাৰ কাৰণে বইল থ'ম, আৰু আমাৰখিনি পিছত চম্ভালিলে হ'ব। বৰ্তমান চাহখিনি দি লওঁ, আৰু আলহী গ'ল দিয়ক ফ্ৰেণ্ডছ, চাহ পানী দিলোঁ, আলহী গ'ল, বাহঁতো গ'ল। আৰু বৰ্তমান কি কৰিছোঁ, ৰুমৰ লাইটটো একদম কমাই থৈ দিওঁ মই গৰম দিনত, জানেনে? কাৰণ গৰম দিনত চাবচোন, ৰুমৰ লাইটবিলাক বন্ধ কৰি থ'লে কিবা অকণমান হ'লেও এটা ঠাণ্ডা ঠাণ্ডা অনুভৱ হয়। আৰু শিৱে চাই আছে, টিভি খেলিও আছে, লগতে মই ভাবিছোঁ যিখিনি চেয়াৰত কাপোৰ খেলি মেলি হৈ থাকে, তো সেইখিনি কাপোৰ একেলগে বহি ঠিক ঠাক কৰি থৈ দিওঁ অকণমান ফেনৰ তলত বহি, যিহেতু ভাতৰ কাম চিম্পুল ভাত আমাৰ হৈয়ে গৈছে অলম'ষ্ট। ফ্ৰেণ্ডছ, আমি ভাত পানী খাই লৈ পেলাই ধুনীয়াকৈ আজৰি হৈ গ'লোঁ। তো মা দেউতা গ'ল শুবৰ কাৰণে, আৰু অহাকালি চাগে মা দেউতা যাব, কাৰণ কিয় দেউতা একদম নাথাকা হৈছে। মায়ে যদিও মানে মন কৰে, দেউতা একদমেই মানে নোৱাৰে, মানে আবদ্ধ জেগাত থাকিব। আমি এতিয়া বাধ্য, আমাৰ উপায় নাই, আমি কাম কাজৰ কাৰণে আমি এনেকৈ থাকিব লগা হৈছে। কিন্তু নিজৰ ঘৰখন থাকোঁতে দেউতা একদম এনেকৈ থাকিব নোৱাৰে। আচ্ছা, যিয়ে হওক ফ্ৰেণ্ডছ, বৰ্তমান মই সেয়া কৰিলোঁ, ডাইনিংখনৰ কাপোৰখন আঁতৰাই পেলাই ভাত খাইছোঁ আজি। কাৰণ কি হয়, সদায় পাৰা থাকে, সদায় ভাত খাওঁ, সদায় ধোৱা হয়, দালি কিবা লওঁতে, দালি পৰোঁতে, কিবা চব্জি পৰোঁতে সেইখন আকৌ মানে দাগি হৈ যায়, আকৌ ধুব লাগে। সেইকাৰণে সদায় আৰু ধুই থকাত। তো ফ্ৰেণ্ডছ, আমি ভাত পানী খালোঁ আৰু আজৰি হ'লোঁ, বিচনাত আহিছোঁ। অবভিয়াছলি টোপনি মাৰিবৰ কাৰণে বিচনাত আহিছোঁ। আৰু এতিয়া একদম মানে কি কৈছোঁ, আৰু মানে একদম ঘামেদি একদম চুলি মানে কি কৰিব, গোন্ধাই গৈছে। তো কালি শ্বেম্পু দিব লাগিব। আৰু এইফালে আমাৰ ক্ৰীম লগাই আছে, মুখ হাত ধুই আহিলে এই ক্ৰীম লগোৱা পৰ্বটো আৰম্ভ হৈছে। এতিয়া গৰমত ইমান ক্ৰীম কেনেকৈ লগাই ভগৱানেহে জানে। চ' আজিৰ কাৰণে ফ্ৰেণ্ডছ, আমাৰ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক, সুখী হৈ থাকক, আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'বিলাক চাই ভাল পালে মোৰতো ভালকৈ আঁচুৰি লওঁ, কাৰণ কিয় তলবিলাক একদম জট লাগি গৈছে। আৰু এনেকৈ বান্ধোতে ওপৰত গৰম দিনত কেনেকুৱা ভাঁজ ধৰি দিছে চুলিবিলাক, দেখিছেনে? এইয়া একগালমান ক্ৰীম লৈছে আমাৰ সদায়। মোক গাত নিদিবা, কিয় ইমান ক্ৰীম নিজে লগাইছে আৰু নিজে বাকী থাকাখিনি মোৰ গাত দি দিছে। তাত দুষ্ট নকৰিবা, মোক ক্ৰীমবিলাক ভালকৈ খোৱা, পৰি যাবা, পিছফালে পৰি যাবা। ইছ ৰাম।